মইতো দেখা নাই তামোলপুৰ সমষ্টিটো হেভি ৱেইট সমষ্টি হৈছে না কি আমিতো নৰ্মেল তামোলপুৰতে থাকোঁ হিচাপে তামোলপুৰৰে মানুহ হিচাপে এইটোতো নিৰ্বাচনী এটা প্ৰক্ৰিয়া 5 বছৰৰ মূৰে মূৰে আহে তো নিৰ্বাচনত ৰাইজে ভোট দিব দলবিলাকে ভোট বিচাৰিব প্ৰাৰ্থীয়ে ভোট বিচাৰিব নৰ্মেল প্ৰচেছ তো ইয়াৰ কাৰণে বিভিন্ন দলে বিভিন্ন প্ৰাৰ্থী দিছে তাত হেভি ৱেইট বুলিতো একো মই দেখা নাই আজি ৰাষ্ট্ৰীয় দলবিলাকে স্বাধীনতাৰ পিছত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাক যদি চালেহেঁতেন কিয় এই জনগোষ্ঠীবিলাক ৰাজপথত আহিব লগা হ'লে আজি যে ৰাজপথত আহিল ইমান বড়ো আন্দোলনত 8,000 মানুহ মৰিল অসম আন্দোলনত বহুত মানুহ মৰিল উত্তৰ পূৰ্বাঞ্চলত আজি পাহাৰীয়া অঞ্চলবিলাকত যে মানুহ মৰি আছে অস্ত্ৰ শস্ত্ৰ লৈছে আন্দোলন হৈছে বিভিন্ন সংগ্ৰাম হৈছে এইটোতো ক'বাত নহয় ক'বাত ৰাষ্ট্ৰীয় দলবিলাকে দিল্লীত বহি নীতি নিৰ্ধাৰণ কৰিব পৰা নাই এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যেতিয়া জুই পুৰি নিজৰ হাত নালাগে তেতিয়ালৈকে এখেতসকলে আৰামছে বহি থাকে দিল্লীত আৰু ইফালে কোনা কোনা যিবিলাক আছে তাত ৰাইজৰ বানপানী আহে ধুমুহা আহে নিজৰ ভাতৃ-কাতি সংঘৰ্ষ হয় কোনোবা খাবলৈ নাপায় কোনোবা পঢ়িবলৈ নাপায় পিন্ধিবলৈ নাপায় এই পৰিৱেশবিলাকতো চোৱা নাই এই কাৰণে আজি দেশত এটা বৈষম্যতা আৰু যে ডেভেলপমেণ্টটো যিটো আজি ডিছপেৰিটি বুলি কয় যিটো ওপৰ নিচ হৈছে এই কাৰণে হৈছে তো সেইকাৰণে আজি আঞ্চলিক দল লাগে আৰু আঞ্চলিক দলবিলাক নাথাকিলে আজি ভাৰতৰ বিভিন্ন প্ৰান্তত উন্নয়ন নহলহেঁতেন সেইকাৰণে আজিলৈকে দেখিছে ৰাষ্ট্ৰীয় দলবিলাকে যিমানে ঢোল নাবাজক কিয় আঞ্চলিক দলবিলাকে ৰিলেভেণ্ট হৈ আছে বিভিন্ন ৰাজ্যত আজি আঞ্চলিক দলে চৰকাৰ চলাই আছে এইটোতো নিয়মে আৰু ডাঙৰ মাছে সৰু মাছক খাব কিন্তু সৰু মাছবিলাকো চাব লাগিব যাতে না খাব নোৱাৰাকৈ চলিব পাৰে তিমি মাছটো যেতিয়া যায় ভালকৈ চাবচোন তাৰ পিঠিত মাছবিলাকে উঠি যায় সৰু মাছবিলাকে ক্ৰেডিটটো লওক দিল্লীত চৰকাৰ আছে দিছপুৰত চৰকাৰ আছে ক্ৰেডিটটো ল'বয়ে তো গতিকে আমিও অকলে ক্ৰেডিট ল'ব বিচৰা নাই কিন্তু ইয়াৰ কনচেপ্টটো আগতো বিজেপি আছিলে আমি যেতিয়া চৰকাৰ আহিছোঁ ইয়াৰ 5 বছৰ আগত বিজেপি নাছিলে জানো তেতিয়ানো কিয় নহ'ল এইবিলাক তেতিয়াতো হ'ব লাগিছিলে এই মাথৰিটো হ'ব লাগিছিলে এই ৰাস্তাটো হ'ব লাগিছিলে আমাৰকে 5 বছৰ আগততো বিজেপি আছিলে বিপিএফৰ লগত তো আজি এই কথাবিলাক আৰু খুলি ল'লে মুখত বহুত কথা ওলাব চৰকাৰত ফাৰ্ষ্ট নহয় ছেকেণ্ড পাৱাৰফুল মানুহ হৈ আছিলে কিয়নো নকৰিলে 5 বছৰ আছিলে আৰু তেখেতসকলে চিজফায়াৰ হৈছে 2005 চনত 2020ত আজি চুক্তি হৈছে এই দীঘলীয়া সময়টো ক'ৰবাত MP হৈ আছিল ৰুলিং গভৰ্ণমেণ্টৰ লগতে আছে অপজিশ্যনতো কোনোদিন নাই সমস্যাবিলাক সমাধান কৰিব লাগিছে আজি নিৰ্বাচন অহাৰ কাৰণেহে সমস্যা সমাধান কৰিম মই এইবিলাক দায়িত্ব ল'বলৈ আহিছে ইমান বছৰ এনো ক'ত খুই আছিলে তেতিয়াতো মানুহে বিশ্বাস নকৰিব ক্ষমতাটো অলৰেডি পাইছিলে আজি নতুন বিধায়ক হ'ব বিচাৰিছে নতুন মানুহ সি কৈছে তো ঠিকে আছে মই MLA হৈ কৰিম আগতেতো আছিলে আপুনি পাৱাৰফুল হয়